হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, আজি কি বনাব লৈছোঁ। এয়া বস্তুবোৰ ৰেডি কৰি ল'ব লাগিব। তাকে এয়া সৰিয়হখিনি তিয়াই লৈছোঁ ধুনীয়াকৈ। পানী অলপ দিছোঁ। সজনা লগত সৰিয়হ বনাম। পিঁয়াজ আলু বেছি মেলি জলকীয়া লৈছোঁ। টুকুৰা টুকুৰকৈ কাটি ল'ম ধুনীয়াকৈ। এয়া দেখিছে ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া মই আলু আৰু পিঁয়াজ বিলাহীকেইটা কাটি ল'ম ধুনীয়াকৈ। আমি সকলোখিনি কাটি হৈ গৈছে, চফা কৰি লৈছোঁ। জাবৰবোৰ ডাষ্টবিনত পেলাই ল'ম এতিয়া। এয়া ধুই আনিলোঁ গোটেইবোৰ। পিঁয়াজটো ডোখৰকৈ কাটি লৈছোঁ। বিলাহী কাটি ল'ম ধুনীয়াকৈ। এয়া দীঘল দীঘল কাটিছোঁ। জলকীয়াকেইটাও কাটি লৈছোঁ। আদাখিনি কাটি ল'ম এতিয়া। এয়া ৰেডি হৈ গৈছে মোৰ আদা নহৰু। সকলোখিনি মই প্লেটত ধুনীয়াকৈ সজাই লৈছোঁ। মই এতিয়া তিয়াই থকা সৰিয়হখিনি পিচি ল'ম ধুনীয়াকৈ মিক্সিত।
ইয়াতে মই 1 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ, অলপ লৰাই দিছোঁ, নোহোৱালৈকে লৰাই থাকি ইয়াতে মই আলুকেইডোখৰ দি দিম। আলুকেইডোখৰ নিজালৈকে মই অলপ টাইম ভাজি ৰাখিম। ভাজি আছে ধুনীয়াকৈ। ইয়াতে মই এতিয়া হালধি 1 চামুচ দি দিছোঁ। তাৰপিছত মই ইয়াতে মিট মছলা 1 চামুচ দি দিম। নিমখ 1 চামুচ দি দিছোঁ সোৱাদ অনুযায়ী। এতিয়া মই লৰাই ৰাখিম, এনেকৈ লৰাই দিছোঁ। অলপ ঢাকন মাৰি দিছোঁ আলুকেইডোখৰ সিজিবৰ কাৰণে। অলপ টাইম পিছত আকৌ লৰাই দিছোঁ। তাতে মই বিলাহীকেইডোখৰ দি দিছোঁ। বিলাহীকেইডোখৰ গলি যোৱালৈকে মই লৰাই ৰাখিম। সেয়া মোৰ বিলাহী সিজি গৈছে। ইয়াতে মই ৰং গুড়া অলপ দি দিছোঁ। ঢাকন মাৰি দিছোঁ। এতিয়া ঢাকনটো মাৰি এয়া বিলাহীকেইডোখৰ আলুকেইডোখৰ সিজি গৈছে, দেখিছেই নহয়। ইয়াতে মই এতিয়া সজিনা ঠাৰিখিনি মিক্স আপ কৰি দিম। এয়া লৰাই ৰাখিছোঁ ধুনীয়াকৈ। অলপ সিজিবৰ কাৰণে মই লৰাই থাকিম অলপ টাইম। এনেধৰণে সজিনা শাকখন খাবলৈ খুব সোৱাদ হয়। অলপ কম সময়ৰ ভিতৰতেও হৈ যায়। নমাই দিছোঁ, দেখিছেই নহয়, লৰাই দিছোঁ। ইয়াতে মই 1 চামুচ সৰিয়হ মিক্স আপ কৰি দিম। সৰিয়হ বেছিকৈও নিদিব, খাবলৈ খুব তিতা লাগে বেছিকৈ দিলে। আপোনালোকে যিমানখিনি সজিনা লয় সিমানখিনিহে ধৰি লওক জোখত সৰিয়হখিনি দিব। অলপ টাইম সিজাই ৰাখিম। তাৰপিছতে মই গৰম পানীখিনি ইয়াতে ঢালি দিম। গৰম পানীখিনি ঢালি দিলোঁ। অলপ লৰাই দিছোঁ ধুনীয়াকৈ। তাৰপিছতে মই ইয়াতে ঢাকন মাৰি দিম আধা ঘণ্টাৰ কাৰণে। গেছটো ল' ফ্লেমত ৰাখি